ছোৱালী ৰং ট্ৰিটমেণ্টত মাৰি পেলালে। ছোৱালীজনী একো হোৱা নাছিলে, ফিট হৈছিলে, মুখত অলপ এইটো মুখত অলপ মানে ফেন ওলাইছে। নিয়াৰ পিছত তাত লৈ গৈছোঁ, তেওঁলোকে চাইছে প্ৰেছাৰ ঠিক আছে। অক্সিজেন এটা আধা থকা অক্সিজেন এটা ৰুমৰ পৰা টানি আনিছে, আনি পেলাই দিছে। অলপ পিছতে এক্সিডেণ্টে সেয়া লাহেকৈ খুলি দিছে ছোৱালীজনী। এটা বেজীত 7টা বেজী ভৰাই চেলাইনত তাইক ভৰাই দিছে। ভৰাই দি সেইটো চেলাইনলৈকে ঠিক আছে। পিছত আকৌ এটা দিয়াৰ পিছত ছোৱালীজনী কালাৰ চেঞ্জ হৈ গৈছে। তাইক মাতিবলৈ গৈছোঁ, ডাক্তৰজনী নাহে। নাৰ্ছজনীক সেই সময়তে তাইক পলুৱাই পঠিয়াই দিছে, স্কুটিত পঠিয়াই পঠিয়াইছে। তাই ভিতৰত সোমাওঁ, বেলেগ এটা ডাক্তৰক মাতিছে। তই যদি ডেড হোৱাটো গম নাপাওঁ, বেলেগ ডাক্তৰটো আহি পেলাই তাই চকুৰ পিৰিকতে খুলি ডেড বুলি মোক ক'বলৈ কেনেকৈ পালে। তই যদি ট্ৰিটমেণ্টেই কৰিব নাজানো, তই মই অফাৰ নকৰিলি কেলৈ ছোৱালীজনী, তই অফাৰ নকৰিলি কেলৈ, কিয় পাৰি ছোৱালীজনী এজনী ছোৱালী মোৰ বহুত আশা আছিলে। মই তাইক একো দিব নাই। তাই নামঘৰত সেই সংগীত গাবলৈ গৈছিলে, তাতেই অচেতন লৈ গ'ল। সেই ডাক্তৰীয়ে মাৰি পেলালে। ৰং নাই গান আৰম্ভ কৰিব নাপালে, তাত ভৰাই থৈছিলে, বহিছিলে। ছোৱালী ৰং ট্ৰিটমেণ্টত মাৰি পেলালে। ক'বলৈ গ'লে অচেতন আছিলে, মিছাকৈ নকওঁ। মুখৰ পৰা তাই ফেন ওলাই আছিলে। মই গৈ পোৱা 10 মিনিট লেট হৈছে। তাৰ আগলৈকে শুনা মতে তাই অকল প্ৰেছাৰটো চেক কৰিছে। প্ৰেছাৰটো চেক কৰাৰ পিছত দুগৰাকী নাৰ্ছ আছিলে। তেতিয়ালৈকে মই এতিয়াহে গম পাইছোঁ যে ডক্টৰগৰাকীৰ নাম নীলাক্ষিতা কৰে বুলি। মেমক মই দেখাই নাই তেতিয়ালৈকে দেখাই নাই। প্ৰথম নাৰ্ছগৰাকী আহি কৈছে, চেলাইন এটা দি কৈছে যে এইটো ঠাণ্ডা হ'বলৈ দিয়ক। তাই কঁপনি উঠিছে। 5-6জন মানুহক, আমাৰ নিচিনা মানুহক তাই গোটেই বিচনাত হেৰি কৰি আছে। সেই 5-6জন মানুহক যদি তাই হেৰি কৰিছে, সেই নাৰ্ছজনী ওচৰত থকাটো তাই হেৰি হয় নাই বাৰু কওকচোন আপুনি। নাৰ্ছজনী আহিছে, চেলাইন এটা দি গৈছে। তাৰপৰা কৈছে বোলে ঠাণ্ডা হ'বলৈ দিয়ক, ঠাণ্ডা হ'লে বোলে তাই বোলে চিটি স্কেন কৰিবলৈ নিম। চিটি স্কেন কৰাৰ পিছত আকৌ বোলে পুৰণা হস্পিটেল, নতুন হস্পিটেল 2খন আছে, আকৌ বোলে নতুন হস্পিটেলখনলৈ আমি আনিম। আমি কি কৰিছোঁ, হ'ব নাৰ্ছৰ কথাই মানিছোঁ। আমি কি কৰিছোঁ, সেইখন লগাই আছে। মানে তাই যেতিয়া অলপ কঁপনিটো কমিছে হ'ল, তাৰপৰা কঁপনিটো কমাৰ লগে লগে মানে আমি কি কৰিছোঁ, চিটি স্কেন কৰা ৰুমটো চাইছোঁ, যাতে কোনো নাই, ৱৰ্কাৰ কৰ্মী কোনো নাই। জানোৱে আমি ঘৰৰ মানুহখিনি আছোঁ দেই, মিছাকৈ নকওঁ, আমি ঘৰৰ মানুহখিনি আছোঁ। আমি ঘৰৰ মানুহখিনি দাঙি মেলি কিবা এটা কৰিব লাগিব, বুজিছে ন। সেইটো কাৰণে আমি বোলো একো উথপ নহওক, সেইটো কাৰণে আমি ৰুম চুম চব চাই মেলি থৈছোঁ। তাৰপৰা চিটি স্কেন কৰি আহিছোঁ, মই, মোৰ দেউতা, খুৰা, তেনেকৈ। তাৰপৰা সেই নাৰ্ছজনী যোনগৰাকী অন ডিউটিত আছিলে, তেখেত গুচি গৈছে। ব্ৰাউন কালাৰ স্কুটি এখন লৈ গুচি গৈছে। তেখেতটোতো এগৰাকী কাৰোবাৰ মাতৃ, তেখেতৰো চাগে পুত্ৰ আছে, হেৰি আছে। অকণমান মানৱীয়তা নজৰ মিলে যে আৰু অকণমান চাই যাওঁ ছোৱালীজনী কিনো হৈছে। মোৰ টাইমতে সোমাইছিলে, হেৰি নহ'লেনে যোৱা কথা গ'ল। আমি ভাবি থকা নাই বোলো ৰাইট ট্ৰিটমেণ্টেই কৰি আছে। 2 নম্বৰটো যেতিয়া দিবলৈ আহিছে, তেতিয়া সেই প্ৰথম নম্বৰটো শেষ হ'ল। তাই পূৰা ঠাণ্ডা পৰি গ'ল। যোনটো বেমাৰত তাইক শুবলৈ দিব নালাগে, তাই পূৰা অপজিট কৈছে যে শুবলৈ দিয়ক। তাই প্ৰথমতে চকু পূৰা ঢেলপঙা দিছে। আমি প্ৰথমতে মানে কৈছোঁ নহয়, অচিনাকি মানে চিভিল এনেকুৱা মানে চিকিৎসালয়ত জড়িত নথকা মানুহ এজনো ক'ব যে অকণমান উশাহটো কিয় ইমান ঘনাই লৈ আছে। সেই উশাহ তাই লৈ আছে, মানে সেই উশাহ জীৱনত তাই তেতিয়ালৈ অক্সিজেন দিছিলে। তেতিয়ালৈকে অক্সিজেনটো কি হয়, অক্সিজেনটো দিয়ে নহয়, ইয়ালৈকে থাকে। অক্সিজেন মাস্কত প্ৰপাৰলি নোসোমায়। অক্সিজেন মাস্কত আপোনাৰ তাই থুক একাখিনি সোমাই যায়, ফেনখিনি সোমাই যায়। বাইদেউ বোলো ফেনখিনি সোমাই গৈছে। আমি ফেনখিনি সোমাইছে বাইদেউ আপুনি যে মুচি দিয়ক, আমি একো নকওঁ। আমি ঘৰৰ মানুহে মুচিছোঁ। এনেকুৱা গামোচা আমি 3খন কৰি তাইক আমি গাৰু বনাইছোঁ। বাইদেউ বোলো গাৰু এটা ব্যৱস্থা হ'ব নেকি? নাই গাৰু নহয়। মোৰ দাদাই গৈ আকৌ গাৰু এটা আনিছেগৈ। গাৰুটো আনাবলৈ কৈছে, আকৌ কৈছে নাই গাৰু দিব নালাগে। তাইক কাটি কৰি শুওঁতে তাই কি হৈছে, ফেনখিনি ওলাই গৈছে, মাস্কখন সোমোৱা নাই ভালকৈ। তাৰপৰা মই যি হ'ল বোলো বাইদেউক এবাৰ কৈছোঁ, বাইদেউ আপুনি বোলো মূৰটো বোলো ওপৰকৈ শুৱাই দিয়ক, অক্সিজেন মাস্কখন তেতিয়া ভালকৈ সোমাব। মই কৈছোঁ নহয়, যদি 40 মিনিট অক্সিজেন মাস্ক দিছে নহ'ব, মেক্স টু মেক্স তাই 10 মিনিট পাইছে। তাৰপৰা মই ভাবিছোঁ, তাৰপৰা কৈছে বোলে হেৰি মূৰটো বোলে ওপৰকৈ শুৱাই দিয়ক। মই কৈছোঁ মাস্কখন এতিয়া ভালকৈ হ'ব বোলে, নালাগে বোলে ফেনখিনি ওলাব লাগিব ন। হয় বাৰু, মই মানি ল'লোঁ, হয় ফেনখিনি ওলাব লাগিব। যদি ফেনখিনি ওলাব লাগে, কেচিয়াকৈ শুৱাব লাগে, তহঁতি তেনেকুৱা এটা ব্যৱস্থা কৰ যাতে মাস্কখন প্ৰপাৰলি সোমায়। সেইখিনি
দি গ'ল তাৰপৰা লাহে লাহে মাস্কখন খুলি আহি আছে সেইটো সময়তে সেই নীলাক্ষী কৰি নে কি নাজানো সেই কালি তেখেতে ব্লেক কালাৰ সেই চাৰ্ট পিন্ধি আছে তেখেত আহিছে তেখেতে 4 নম্বৰ দৰৱটো লিখি দিছে প্ৰেছক্ৰিপশ্যনখনত কৈছে এইটো আপোনালোকে আনক মই 4 মিনিটো 2 মিনিট 3 মিনিট মেক্স টু মেক্স 2-3 মিনিটমান হৈছে মই আহিছোঁ দৰৱটো দিছোঁ বাইদেউ বোলে এইটো লওক যদি তাত লিখা থাকে ৰেজিষ্টাৰ লিখা থাকে গাৰ্জেণ্টে কিমান সময়ত মেডিচিনখিনি ছাবমিট কৰিছে আমি কিমান সময় দিছোঁ তাত চাবগৈ যদি CC কেমেৰা সেইখিনি ভাল অৱস্থাত আছে চাবগৈ টাইম টু টাইম যদি হয় চাবগৈ আমি প্ৰপাৰ সময়ত আমি হেৰি কৰিছোঁ তাৰপৰা দিছোঁ তাৰপৰা আকৌ হেৰি কৰিছোঁ তেতিয়া তাৰ লাহে হেৰি হৈছে লাহে 2 নম্বৰ খুলি দিছে যেতিয়া 2 নম্বৰ চেলাইনটো দিবলৈ আহিছে ন 2 নম্বৰ চেলাইনটো সেই প্ৰেছাৰত কিবা প্ৰেছাৰ হয় সেই প্ৰেছাৰটোত সেই বুটন চিষ্টেম আছে মানে ৰাইট আৰু লেফ্ট চলে তাৰপৰা কৈছে বোলে এইটো বোলে আধা পালেগৈ বোলে মই ৰাইট নে লেফ্ট কিবা এটা কৰি দিব সেইবোৰ বস্তু বিজ্ঞানসন্মত বস্তু আমি নাজানো চলাব তাৰপৰা মই সুধিবলৈ কৈছোঁ জানো কোনো নাই আমিয়ে শিকিব লাগিব মই কৈছোঁ চাওঁ বাইদেউ বোলো কোন কণ কিনো কৰিব লাগে বাইদেউ আগে নিশিকাই গুচি গ'লে আমি চবেই চাই আছোঁ আমি গোটেই সজাগ আছোঁ যে এই আধাটো পালেগৈ আমি নাৰ্ছগৰাকীক খবৰ দিম যে আধা পালেহি বাইদেউ আপুনি আকৌ আহক নাই নাৰ্ছগৰাকী যেতিয়া আধা হ'ল বাইদেউগৰাকীক কৈছোঁ বাইদেউ আপুনি যে কৈছে কিবা প্ৰেছাৰটো হাই আৰু ল' কৰিব লাগে আপুনি আহকচোন সেই ৰুমটো পাই কৈছে যে নাই বোলে ঠিকতে আছে সেই ঠিকতে আছে আমি ভাবিছোঁ ঠিকতে আছে অক্সিজেন মাস্কখন তললৈ নামে দি দিওঁ সেই নাৰ্ছগৰাকীয়ে লাহে তললৈ মোৰ মতে কৰি থাকে চাগে সেইটো সময় মই বাহিৰতে আছোঁ গম পাইছোঁ কিবা এটা যে হ'বলৈ গৈ আছে তাৰপৰা মোৰ দেউতা তাই খুৰা ঘৰ মোৰ দেউতা মোৰ মা খুৰী মই সেইকণ সময়তে বহি আছিলোঁ তাৰপৰা তেখেতৰ মাকে মানে ভগৱান সেইকণতে প্ৰাৰ্থনা গৃহতে আছে আপোনালোকে গ'লে চাব মই যদি মিছা কৈছোঁ প্ৰাৰ্থনা গৃহটোৰ এনেকৈ সোমাই ওলাই আহিছে তাই পেটটো চুই চাইছে যে কি হ'ল এই উশাহ লোৱা নাই যে তেনেকৈ কৈছে এই উশাহ লোৱা নাই যে আমাৰ মায়ে কৈছে যে কিনো কথাবোৰ ক'বলৈ আহিছে ময়ো কৈছে ৰ'বচোন তাৰপৰা মই কি কৈছোঁ বাওঁ হাতটো এইটোৱে মই তাইক এনেকৈ নাকত দিছোঁ বোলো মোৰ বোলো ধূলি চুলি লাগি থাকিব পাৰে বাইক চলাই গৈছোঁ বোলো ধূলি চুলি লাগি থাকিব পাৰে বোলো উশাহটো নপৰিব পাৰে মই কি কৈছোঁ বাওঁ হাতৰ সেইটোৱে বোলো ৰ'ব বুলি কৈ মই এই নোমবিলাক টানিছোঁ ডেট ঘোষণা তাইক গ'লে তাই ইয়াৰ পৰা ইহলীলা সম্বৰণ কৰিলে হ'লেও তাই যে ডেট বুলি ঘোষণা কৰিবলৈও নাই মানুহ এটা যে ডক্টৰটোৱে কওক যে ছাৰ বাইদেউ আমি বচাব নোৱাৰিলোঁ বেয়া নাপাব সেই বুলি ক'বলৈও নাই প্ৰথম কথা হ'ল নীলাক্ষী ঠাকুৰে কি বিভাগৰ সেইবিলাক আমি নাজানো কিন্তু বাইদেউ এটা কথা ক'ম বাইদেউ কিন্তু সেই ৱৰ্ষ্ট চিনাৰিঅ' কিন্তু যোনটো মানে হেৰি কৰা ন কেপাচিটি নাই মানে বাইদেউ নোৱাৰে বাইদেউ নিজে থটমত খাইছে যদি তই জানো যে এনেকুৱা এটা হ'বলৈ গৈ আছে বাইদেউ নিজে থটমত খাইছে তই ডক্টৰ মাত এজন ডক্টৰ আছিলে মই যিমান দূৰলৈকে জানো সেই ওপৰৰ পৰা য'ত মানে তাই 3 নম্বৰ ষ্টেপত তাই চিটি স্কেন কৰাৰ পিছত যোনটো ষ্টেপ কৰিম বুলি ভাবিছে সেই ছাৰজন কালি হোৱাইট কালাৰ টি চাৰ্ট পিন্ধি সেই ছাৰজন সেইফালৰ পৰা ওলাই আহিছে তেখেতে ডেট ঘোষণা কৰিছে তাৰ সেই সময়তে মই বাইদেউ সুধিছোঁ মই যেতিয়া ডেট ঘোষণা কৰিছে তাই পৰি গৈছে তাৰপৰা তাই কি কৈছে প্ৰশাসনক কোনে মাতিব লাগে প্ৰশাসনক আমি মাতিব লাগে আমি একো আইন হাতত তুলি লোৱা নাই না কিবা কৰিছোঁ আপোনালোকে গৈ চাবগৈ পাৰে না কোনোবা কৰ্মে ক'ব পাৰে যে বাইদেউহঁতে হেৰি কৰিছে আমি সেই ছাৰজনক বমাই ধৰিবই ছাৰটোত ধৰিছে ছাৰ কি কৰিলেনো কি হ'বনো সেইটো হ'বই